Hello friends, মই সেবিকা আপোনালোক সকলোকে ইটস মি সেবিকা স্বাগতম জনাইছো আৰু আজিৰ ভিডিঅ'টিত মই আপোনালোকৰ ওচৰত সামাৰ স্কিন কেয়াৰ টিপস 5টা শেয়াৰ কৰিব লৈছো গতিকে বলকচোন ভিডিঅ'টি আৰম্ভ কৰো ফাৰ্স্ট টিপসটো হৈছে অত্যধিক পৰিমাণে পানী সেৱন কৰা গৰমৰ দিনত পিয়াহটো লাগে হয় তথাপিও বহুতে পানী খোৱাত কৃপণালী কৰা দেখা যায় যদিহে আপোনালোকে নিজৰ স্কিনখন উজ্জ্বল কৰিব বিচাৰে তেনেহলে অত্যধিক পৰিমাণে পানী সেৱন কৰিব অধিক পৰিমাণে পানী খাব লগতে ফ্ৰুট জুস খাই থাকিব দিনটোৰ ভিতৰত এনে কৰিলে আপোনালোকৰ স্কিনখন গ্লো কৰিব লগতে শৰীৰত থকা বিভিন্ন ক্ষতিকাৰক পদাৰ্থ ঘাম আৰু পেছাবৰ মাধ্যমেৰে উলিয়াই পেলোৱাত সহায় কৰিব Second tips to হৈছে মুখখন ধুবলৈ নাপাহৰিব আপোনালোকে দিনটো দুবাৰকৈ নিজৰ মুখখন ফেস ওয়াশেৰে ভালদৰে পৰিষ্কাৰ কৰি ধুব এনে কৰিলে আপোনালোকৰ স্কিনখন সাফা হৈ থাকিব ইয়াৰ উপৰি আপোনালোকে নিজৰ মুখখন সপ্তাহত দুবাৰকৈ স্ক্ৰাব কৰিব লগতে আপোনালোকে বজাৰৰ পৰা কিনা বা ঘৰতে নিজে প্ৰস্তুত কৰা ফেস পেক সপ্তাহত এদিনকৈ ব্যৱহাৰ কৰিব এনে কৰিলে আপোনালোকৰ স্কিনখন ডিপলি ক্লিন কৰিব লগতে আপোনালোকৰ মুখত হোৱা ব্ল্যাক হেডছ হোৱাইট হেডছ নাইকিয়া কৰিব আৰু আপোনালোকৰ স্কিনখন উজ্জ্বল আৰু সাফা কৰিব থাৰ্ড টিপসটো হৈছে সানস্ক্ৰিনৰ প্ৰয়োগ ঘৰৰ বাহিৰলৈ ওলালে আপোনালোকে সানস্ক্ৰিন প্ৰয়োগ কৰিবলৈ কেতিয়াও নাপাহৰিব সানস্ক্ৰিন প্ৰয়োগে ৰ'দৰ পৰা হ'বলগীয়া টেনিং আৰু আল্ট্ৰাভায়োলেট ৰশ্মিৰ পৰা ৰক্ষা কৰাত সহায় কৰে গতিকে আপোনালোকে গৰমৰ দিন হওক বা ঠাণ্ডাৰ দিন হওক কেতিয়াও আপোনালোকে সানস্ক্ৰিন প্ৰয়োগ কৰিবলৈ নাপাহৰিব ফ'ৰ্থ টিপসটো হৈছে মেকআপৰ পৰা দূৰত থাকক গৰমৰ দিনত যিমান পাৰে আপোনালোকে নিজৰ স্কিনখনত বহুত বেছি মেকআপ কৰাৰ পৰা দূৰতে থাকক যেতিয়ালৈ প্ৰয়োজন নহয় তেতিয়ালৈকে আপোনালোকে নিজৰ স্কিনখনত ফাউণ্ডেশ্যন বা প্ৰাইমাৰ ব্যৱহাৰ নকৰিব যদিহে আপোনালোকে দুপৰীয়াৰ ভাগত নিজৰ স্কিনখন উজ্জ্বল কৰিব বিচাৰে তেনেহলে সিৰাম ব্যৱহাৰ কৰিব সিৰামে স্কিনখন নিশ্চয়লি সুন্দৰ কৰাত সহায় কৰে মেকআপে ঘামৰ লগত মিলি প'ৰ্ছৰ ভিতৰত সোমাই যায় আৰু আমাৰ প'ৰ্ছসমূহ বন্ধ কৰি পেলায় যাৰ ফলত আমাৰ স্কিনখনৰ একনি প্ৰবলেম হোৱা দেখা যায় গতিকে আপোনালোকে মেকআপৰ পৰা দূৰতে থাকিব ফিফথ টিপসটো হৈছে ঘৰুৱা উপায় আপোনালোকে নিজৰ স্কিনখন সদায় সুন্দৰ আৰু উজ্জ্বল কৰি ৰাখিবলৈ হলে কিছুমান ঘৰুৱা উপায়ৰ ওপৰত গুৰুত্ব দিব লাগিব আপোনালোকে পাৰ্লাৰ নোযোৱাকৈ পাকঘৰতে পোৱা কিছুমান সামগ্ৰী ব্যৱহাৰ কৰি নিজৰ স্কিনখনৰ যতন ল'ব পাৰে আৰু তাৰে আজি মই আপোনালোকৰ ওচৰত এটা ফেস পেক শেয়াৰ কৰিব লৈছো আৰু তাৰ বাবে আমাক লাগিব 1 চামুচ বিলাহীৰ ৰস 1 চামুচ নেমুৰ ৰস আৰু দুইটা সামগ্ৰী ভালদৰে মিক্স কৰি ল'ব আৰু তাৰ পিছত আপোনালোকে নিজৰ মুখখনত 15 মিনিট সময়ৰ বাবে লগাই ৰাখিব আৰু তাৰ পিছত আপোনালোকে পৰিষ্কাৰকৈ ঠাণ্ডা পানীৰে ভালদৰে ধুই দিব আৰু যদি এই ফেস পেকটো আপোনালোকে ব্যৱহাৰ কৰে তেনেহলে আপোনালোকৰ স্কিনখন ডিপলি ক্লিন কৰিব লগতে আপোনালোকৰ স্কিনখন উজ্জ্বল কৰাত সহায় কৰিব আৰু গতিকে আপোনালোকক আজি যিখিনি মই আপোনালোকক টিপ শেয়াৰ কৰিলো হেকিটা আপোনালোকে ফলো কৰিব দেখিব আপোনালোকৰ স্কিনখন গৰমৰ দিনত যথেষ্ট সুন্দৰ উজ্জ্বল হৈ পৰিছে গতিকে আপোনালোকে এই টিপস কেইটা ফলো কৰিব এয়া আছিল মোৰ আজিৰ ভিডিও আশা কৰো আপোনালোকে ভিডিওটি চাই ভাল পাইছে যদিহে ভাল পাইছে তেনেহলে মোৰ ভিডিওটি লাইক কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আকৌ লগ পাম মোৰ পৰৱৰ্তী ভিডিও তেতিয়ালৈ আহিছো বাই বাই টেক কেয়াৰ